আজি দুটাকৈ ভাল খবৰ বতৰটো যেনেকৈ ফৰকাল তেনেকৈ খবৰগিটাও ভাল আৰু এটা ভাল খবৰ আমাৰ আৰু এটা ভাল খবৰ আপোনালোকৰ বাবে গতিকে ভিডিওটোৰ মাজলৈ চাই গৈ থাকিব সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিওলৈ আৰু আজি আমি এতিয়া এফালে যাবলৈ ওলাইছো কলে যাবলৈ ওলাইছো হেতু মায়ে কব এতিয়া ওই মা খেদি আইছো বৰখনো দিব লৈছে এটা কবলৈ দৌৰি আইছো মুছে গোলাঘাট যাও মেডিকেল কেলে যাম হেতু পাছত কম বাৰু এতিয়া ছোৱালী উঠিছে আপোনালোকক এটা সাৰপ্ৰাইজ আছে মানে আমাৰ কাৰণে ভাল খবৰ আপোনালোকৰ কাৰণেও ভাল খবৰ জান তুমি আগৰ পৰাই বহি আছিলা হে বলা ইফালে বলা মই বহিম নহয় আমাৰ দেহা আগৰ পৰা বহি আছিলে দেই আমি এতিয়া গৈ লওঁ দৰজাখন মাৰি লওঁ তুমি ইফালে যোৱা ক'ত লুকাই গলা এইজনী এই ধাই আহিছে আমি এতিয়া ওলাই আছো গোলাঘাটলৈ বুলি আৰু এফালে ভাইটিয়ে তেলকণ ভৰাই লৈছে গাড়ীতে আৰু এফালে আমাৰ লগত আহিছে মামি আৰু আমি এতিয়া অলপ পাছতে গৈ পাই যাম কিন্তু ৰাস্তাতে কি হ'ল ছোৱালীয়ে বমি কৰিলে অকমান সেইকাৰণে তাই এতিয়া শুই গ'ল গাড়ীতে যেহেতুকে এচিডটো অলপ বেছি হৈ গৈছিলে নেকি চাগে সেইকাৰণে হ'ব পাৰে বাকী এয়া পৰিৱেশটো যে ইমান ধুনীয়া লাগিছে গোলাঘাটলৈ যোৱা ৰাস্তাৰ পৰিৱেশখিনি বৰ ধুনীয়া হৈছাকৈ সেইকাৰণে ভাবিলো অকমান ধৰি ৰাখি থওঁ আৰু তেনেকৈ আমি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন আহিবগে বোলে বলা যাও ভন্টি খাবলৈ আহিছা মই আগত যাম প্ৰথমে খুব কান্দিছে বাই ল'ব জনা নাই ন খুব কান্দিছে মায়ে আকৌ লৈ পেলাইহে আকৌ প্ৰথমত পুৰা কান্দিছে আৰু নে কান্দিব পুৰা কান্দিছে লাষ্টত চামুচ এখন আনিবলৈ পঠিয়ালে বেগৰ পৰা মই আনিবলৈ আকৌ কিনিব লাগিব আপোনালোকে ফোন কৰোঁতে ৰৈ দিলোঁ আপোনালোকে চাগে অলৰেডি কথাখিনি শুনি গম পালে হয় আমাৰ জেঠাই ছোৱালী বাৰ আজি কণমানি ছোৱালী সন্তান এটি জন্ম হৈছে আৰু সকলোৱে যাতে আশীৰ্বাদ কৰিব তাই যাতে ধুনীয়াকৈ সুস্থকৈ ডাঙৰ হয় আৰু এইফালে চাহ আনিবলৈ পঠিয়াইছে আমাৰ ভাইটিক আৰু আপোনালোকক দেখুৱা হোৱাই নাছিলে নহয় হিও চাহ আনিবলৈ গ'ল আৰু আমিও এয়া ভিতৰতে অকণমান মাইনাক ল'লোহি কাৰণ কি মাকৰ ওচৰত যিহেতুকে গাখীৰ খাই আছিলে সেইকাৰণে আমি দেখুৱাব পৰা নাছিলোঁ আপোনালোকক কেমেৰা কৰিব পৰা নাছিলোঁ আৰু আমাৰ প্ৰথমটো ভাল খবৰ আপোনালোকক দেখুৱালোঁ এতিয়া আপোনালোকৰ বাবে যিটো ভাল খবৰ আছে তাৰ বাবে বলক এইবাৰ ৰ'দ দিছে মেডিকেলৰ পৰা ওলাই আহিছোঁ আজি এটা বস্তু ল'বলগীয়া হৈ আছে বস্তু মানে বাজনে ধুনীয়াকে আমাৰ ছোৱালী ফটো আঁকি থৈছে তাকে ল'বলৈ গৈছো ৰ'দটো দিছে বহুত আজি আপোনালোকৰ বাবে ভাল লগা খবৰ এই কাৰণে কৈছো কাৰণ কি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে থকা মানুহসকলৰ কাৰণে সহায় হ'ব এটা ভাল প্ৰতিভা বুলি ক'ম ভাবিছো তাইলে কিবা এটা লৈ যাওঁ বুলি কিনো নিনিমকে ভাবি নাপায় লাষ্টত এটা কফি কাপকে লৈ ল'লো আৰু সৰুকে আৰু তেনেকৈ আমি গৈ পাই গ'লোহি এয়া আমাৰ আকৌ নেক্সট এটা ডেষ্টিনেশ্যন এই যে ইমান ধুনীয়া কিউট বাজনী দেখিছেনে এই বাজনী হাঁহিটো যিমান কিউট কাম কাজখিনি কিন্তু তাতকৈ বেছি কিউট মেহেন্দি অঁকাৰ পৰা ধৰি পেলাই কাপোৰত ফেব্ৰিক কৰাৰ পৰা ধৰি আৰু এনেকৈ কণমানি শিশু আৰ্ট কৰাৰ পৰা ধৰি সকলোকে আৰ্ট কৰিব পাৰে আৰু এয়া আজি আমাৰ ছোৱালীক আৰ্ট কৰিছিলে যিটো মই বহুত দিনৰ পৰাই আনিমকৈ থাকি গৈছিলে অন্নপ্ৰসন্ন হওঁতে এই ফটোখন মাৰিছিলে আৰু তেতিয়াই তাই আঁকিছিলে আৰু ইমান ধুনীয়াকৈ আঁকিছিলে এই ফটোখন চাগে আপোনালোকে ফেচবুকত মোৰ দেখিছিলে বাকী এয়া তেওঁ ক্লাছো প্ৰভাইড কৰে গোলাঘাটৰ ওচৰে পাজৰে ক্লাছ লওঁ বুলি ভাবিলেও ল'ব পাৰে এয়া আৰু আপোনালোকে যদি ইয়াত ডিটেইলছকৈ জানিব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামত পাব নিকিতা দত্ত বুলি আছে আৰু ফেচবুকত পাব মেহেন্দি আৰ্টিষ্ট বাই নিকিতা আপোনালোকে তাত গৈ পেলাই সকলো কথা পাতিব পাৰিব থেংক ইউ কৈ দিয়া আকৌ Thank you. এইটো জেঠাইক দি দিয়া এইটো আহা তুমি আহা আৰু আমি যদি সকলোৱে এজনে সিজনক ছাপোৰ্ট নকৰোঁ তেনেহ'লেনো কোনে কৰিব নহয় জানো আৰু আপোনালোকে নিজেও চাৰ্চ মাৰি চালে গম পাব কিমান ধুনীয়া মেহেন্দি আঁকে মইতো ফিদা একদম আৰু আপোনালোকে এবাৰ যদি শিকিব বিচাৰে তেনেহ'লে শিকিব পাৰিব আৰু আমিও এয়া ৰাস্তাত একদম ছানছেটৰ নাজাৰা এনজয় কৰি ঘৰ মোৱা হ'লোগৈ বাকী আজিৰ ভিডিঅ' ইমানতে সামৰি দিম সকলোৱে চাগে চাই ভালেই পালে আৰু আজিলৈ তেনেহ'লে ইমানেই সকলোকে বাই বাই এভৰিৱান অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম